যোৱাকালিৰ পৰা শুনি আছো মিডিয়াৰ পথতে শুনি আছো যে সমষ্টি যোনটো নেকি মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি এইটো কৰা হৈছে বুলি কৈছে এইটোৰ ওপৰতে আমি আজি এষাৰ দুষাৰ আমি ধন্যবাদ বা কৃতজ্ঞতা আমি দিব বিচাৰিছো আজি মোৰ লগত উপস্থিত আছে হিল পিপল কালচাৰেল ফৰামৰ চেয়াৰমেন শ্ৰী লাইচান ইংলেণ্ডে আৰু লগতে হিল পিপল কালচাৰেল ফৰামৰ সেক্ৰেটাৰী জেনেৰেল শ্ৰী ধীৰাজ টিপুচাদেৱ আৰু লগতে আমাৰ কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন প্ৰেচিডেণ্ট মিষ্টাৰ থমছন ৰম্পি আৰু লগতে আমাৰ তিৱা কালচাৰেল ছ'চাইটিৰ ছেক্ৰেটাৰী মিষ্টাৰ পটু মিথি মুকুট মিথি দেৱ আছে আৰু লগতে আমাৰ মিডিয়া বন্ধুসকল মই আৰু এবাৰ আপোনালোকক কাৰ্ডম আৰু নমস্কাৰ জনাইছো আমি কম পোৱা গৈছে যে আজি অসমত 126 MLA সিট আছে এটাও সিট বৃদ্ধি নকৰাকৈ আজি আমাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে আমাৰ চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া তেখেতসকলৰ নেতৃত্বত আজি আমি যি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হিলছ ডিষ্ট্ৰিক্ট হিচাপে আমি ডিমাণ্ড কৰিছিলো যে যেতি MLA সিট ইনক্ৰিজ কৰা হয় বুলি ক'লে মানে আমাৰ কাৰ্বি আংলংকো আপোনালোকে লগত চাই দিব বুলি আমাৰ কাউন্সিলৰ পৰা ডিমাণ্ড দিছিলে আৰু ৰিকুৱেষ্ট কৰোঁতে আজি আমাৰ প্ৰাইম মিনিষ্টাৰৰ পৰা লৈ পেলাই চিফ মিনিষ্টাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ পৰা লৈ পেলাই সকলোৱে মিলি পাতি আজি আমাৰ অট'নমাছ কাউন্সিল এৰিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াত 4টা সিট আছিলে এতিয়া কিন্তু 5টা সিট হৈ গৈছে এটা সিট বৃদ্ধি কৰি দিয়াৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছো আৰু আমি হিল পিপল কালচাৰেল ফৰাম হিচাপে আমি 26 জাতীয় জনগোষ্ঠী আমি মিলি পেলাই তেখেতক আমি ধন্যবাদ দিছো আমি ধন্যবাদ নিদি থাকিব নোৱাৰো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰহাং দেৱ তেখেতে নোহোৱাকৈ আৰু নেৰানেপেৰাকৈ তেখেতে লাগি আছে আৰু আজি আমি দেখিছো যে কাৰ্বি আংলং আজি উন্নতি পথত গৈ আছে 5টা MLA সিট হোৱা মানে আমাৰ কাৰণে এতিয়া ফান এলোকেশ্যনটো বাঢ়ি যাব আমাৰ ডেভেলপমেণ্ট ষ্ট্ৰাকচাৰত আমাৰ এইটো হ'ব আৰু লগতে আমাৰ যিটো নেকি আমাৰ আৰ্থিক প্ৰব্লেমবোৰ থাকিব পাৰে এইবোৰ সমাধান হ'ব বুলি আমি বিশ্বাস কৰিছো আৰু লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট social লাইফ আমাৰ মেডিকেল সায়েন্স আৰু লগতে বিভিন্ন ডিপাৰ্টমেণ্ট আজি আমি বিশ্বাস কৰিছো যে আমি উন্নতি পথত আমি আগবাঢ়িছো বুলি আমি বিশ্বাস কৰিছো এইটো কাৰণে মই বেছি কৈ নাযাওঁ কিন্তু আকৌ এবাৰ মই সকলোকে ধন্যবাদ দি মই মোৰ চমু বক্তব্য সমাপ্ত কৰিছো সাংবাদিক ভাই জ্ঞাপন দিছো যে এই কাৰণ আমাৰ হঠাৎকে যোৱা ৰাতি আমি নাপাইছো যে আসাম লেজিসলেটিভ এছেম্বলিত যে আমাৰ কাৰ্বি আংলং জিলাৰ কাৰণে এটা খুব মানে ভাল খবৰ আহি পাইছো আগত 4টাৰ পৰা এতিয়া 5টা এটা বাঢ়িছে এইটো মানে খুব মানে ভাল আনন্দৰ কথা সেইটোৰ কাৰণে আমি আজি মাননীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অফ আসামক ধন্যবাদ জ্ঞাপন দিব লাগিব লগতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো এই মঞ্চৰ যোগেদি তাৰপিছত আমি বিশেষকৈ আনন্দিত যোৱাকালি আমি শুনাৰ লগে লগে একদম আনন্দৰে আমি আমাৰ এই অফিচত পতাকাখন আমি ফুটালো ভাল মানে আমি ডিছকাছ কৰিছো যে আমি যোৱা ৰাতিহে প্ৰেছ মিট পাতিম বুলি ভাবিছিলো কিন্তু সময় নাথাকাৰ কাৰণে আজি ৰাতিপুৱা আপোনালোক মাতা হৈছে কিন্তু আজি আমি মানে আনন্দৰে ইয়াত মানে অকল কাৰ্বি বুলি নহয় কাৰ্বি আংলং থকা 26টা জাতি জনজাতিৰ মানে আনন্দৰ দিন হয়তো তাৰপিছত আমি ডিমাচা ছাত্ৰ সন্থা হিচাপেও আমি মানে কৃতজ্ঞতা জনাইছো অসম চৰকাৰ তথা কাউন্সিল চৰকাৰ এইটো চৰকাৰ মানে খুব ভাল চৰকাৰ ইউনিয়ন বুলি ক'লেতো একদম বিনা ধাৰণাৰে কিবা মানে আৰ্থিকভাৱে চিন্তা কৰিছে জনজাতিৰ কাৰণে আৰু এইটো নিচিনা চৰকাৰ আমাক লাগে বুলি মই ক'ব বিচাৰিছো ধন্যবাদ দিবৰ কাৰণে আজি আমি প্ৰেছ মিটটো আয়োজন কৰা হৈছে প্ৰেছিডেণ্ট media party naman tong support kan kita namin itong pilipon chukolo sipini press meet alam sege mukhen da thane lo ta dito
Karbi Lochari Assam Sapen non bangke India Prime Minister Narendra Modi, Assam Chief Minister Dr. Himanta Biswa Sharma, then Karbi Anglong Councillor C Dr. Tuliram Nongkhan, Nongkhan Intumahin Pechoro Intung Ate Intum Karbi Anglong Aparman Karbi Anglong Kachinpur Nigeria Mo Karbi Anglong Tukisung Alam He Assam Assembly Long Padi Nongji Apan CDC Nang Pabatpi Baso Putha Bangke Niltum Karbi Lochari Assam Ahin Pen Bangke Niltum Nagiten Bimilo welcome lo and Dr. Tuliram Nongkhan CM Karbi Matan Maskon Salam Depan Choro Real Day Ate Alang Ligode Sanse Kabor Even Si Ala CDC La Non-Delimination Kaput CDC Ke Batlunong La Bangke Niltum Ningarong Lime Nilo Lagi Putimo Si Kemana Nilo Aposi La Bangke Solando Karbiara Sidame Lagi Ningarong Kejipidun Wetni Arni Ilitum Apor Husi La Si Sit Ke Bad Isi Ke Lagi Ilitum Apor Ilitum Owe Husi Lagi Ilitum Tekulong Lo Aposi Ilitum La So Harman Dehi Pimena Po Penkebangjia Ni Abangke Lada La CDC Ke Bad Pen Karbengong Kachinpur Amo Taklang Po dan Karbi Kisung ke boy penda job po masilan lagi long tal si la non sit ke bar lobat long ilitun ke bangjia ni sta aru se tun ke mangempre ke mang abang dola kalau sempre ke mang ka itu ma nutis kami kato be non ason ilitun ajab dun sit pen Dr. Tuliram Nongkhan CM long kecera son kasiempre apa si kami ilitun kato be sulang ro Karbiang Karbengo rat am sami alang no ajab tik ni pension Karbi Anglong আৰু West Karbi Anglong বাকী কাৰণে এটা খুব খবৰ যোৱাকালি ৰাতি আমি শুনিবলৈ পালোঁ গতিকে বিগত যি আমাৰ বিধানসভা সমষ্টি 4খন আছিলে আৰু এইবাৰ পৰা যে 5খন হ'ব গতিকে গোটেই কাৰ্বি আংলং বাকী আজি উৎফুল্লিত হৈছে আৰু লগতে এই যি বিধানসভাৰ এখন চিট যিসকল ব্যক্তিয়ে আমাক কাৰ্বি আংলং বাকীৰ কাৰণে লৈ আনিলে প্ৰথমতে মই কওঁ যে ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ আৰু লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰ্বি আংলঙৰ যি মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম নংহাঙৰ অশেষ প্ৰচেষ্টাত আমাৰ কাৰ্বি আংলং বাকীক এটা উপহাৰ দিলে গতিকে মই তিৱা কালচাৰেল ছ'চাইটি তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু অনাগত দিনত আমি কাৰ্বি আংলঙৰ ৰাইজৰ যি ভালৰ কাৰণে আমি কাম কৰি আগুৱাই যাম বুলি মই আপোনালোকৰ আগত আমাৰ সাংবাদিক বন্ধুসকলক প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ যিহেতুকে তৎক্ষণাৎ আপোনালোকে সময়মতে আপোনালোকে উপস্থিত থকাৰ কাৰণে আৰু বিশেষকৈ আজি হিল পিপল কালচাৰেল ফৰামৰ সংগঠনৰ জৰিয়তে কাৰ্বি আংলং বাসীক সমগ্ৰ অসমৰ আমাৰ নেতৃত্ব চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিবলৈ কাৰণেহে এইখন প্ৰেছ মিট আমি আয়োজন কৰিছোঁ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম নংহাং ছাৰক আমি ধন্যবাদ দিবলৈ কাৰণে এখন প্ৰেছ মিট আয়োজন কৰিছোঁ কিয়নো আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ চিফ ডক্টৰ তুলিৰাম নংহাং ছাৰে অশেষ প্ৰচেষ্টাৰে তেখেতে এৰা নেপেৰাকৈ আমি এই আজি যি উপহাৰ পালে এইটো মানে আন্দোলনত নহয় আলোচনাৰ মাধ্যমেৰে এই সম্ভৱ হৈছে মই ভাবো এই পৰ্যায়ত যেনেকে এনেকে আমি নেতৃত্বত পাইছো যে আমাক ধাৰণা নাই বন্ধ কালচাৰ নাই
উইদাউট আন্দোলনত আমি আমাৰ কাৰণে এখন বিধানসভা এটা উপহাৰ পাইছো আমি। তো আজি আমাৰ কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠীয়ে 26টা জাতি জনগোষ্ঠী আছে আমাৰ স্পেচিয়েল সংগঠনৰ লগত। আমি খুব আনন্দিত আৰু আমি প্ৰকাশ কৰিব পৰা নাই। সেইকাৰণে আজি আমাৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আগন্তুক দিনকো মই ভাবো কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৰু সৰু সমস্যা থাকে আৰু কাৰ্বি আংলঙৰ মূল সমস্যাও যদি আমি এনেধৰণে কৰিলে শান্তি পৰ্যায়ত আলাপ আলোচনাৰ মাধ্যমে সেইটোৱে সম্ভৱ হ'ব বুলি আমি অনুভৱ কৰিছো। গতিকে বিভিন্ন জাতি জনগোষ্ঠীকো আমি একেলগে কাৰ্বি আংলঙত বসবাস কৰা জাতি জনগোষ্ঠীসকলৰ কাৰণে কেৱল এইটো কাৰ্বিৰ কাৰণে নহয়, কেৱল ডিমাছাৰ কাৰণে নহয়, ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ কাৰণে আমাক এটা উপহাৰ দিছে। আমি আঁকোৱালি ল'ব লাগিব, আমি আদৰণি জনাইছো। আৰু অশেষ মই আমাৰ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী MP ছাৰক মই তেখেতকো ধন্যবাদ দিব বিচাৰিছো আৰু ইলেকশ্যন কমিশ্যন তেওঁলোককো মই ধন্যবাদ দিব বিচাৰিছো। এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত সমগ্ৰ অসমৰ ভিত্তিত ৰাজনৈতিকভাৱে কেনেকে সুৰক্ষিত হ'ব এই স্বাৰ্থত লৈ পেলাই তেওঁলোকে যি কাম পদক্ষেপ লৈছে এইটো খুব আদৰণীয়। আৰু মই সকলোকে মই আহ্বান কৰিব বিচাৰিছো, কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীকো মই আজিৰ পৰাই ক'ব বিচাৰিছো, আহক সকলোৱে আমি মিলি জুলি কাৰ্বি আংলং বসবাস কৰিম শান্তিৰে আৰু উন্নয়নৰ পথেৰে। তেনেধৰণে আমাক মুখ্য কাৰ্যবাহিনী সদস্যই যি পথ আমাক বাছি লৈ পেলাই আগুৱাই লৈছে তাৰে আমি সকলোৱে অংগ হ'ম। আৰু তাৰ জৰিয়তে মই সমগ্ৰ কাৰ্বি আংলং, সমগ্ৰ অসমত আৰু বিভিন্ন দল সংগঠনকো মই ক'ব বিচাৰিছো এইটো আঁকোৱালি ল'ব লাগে আৰু ৱেলকাম কৰিব লাগে। আৰু ইয়াত কাৰ্বি আংলঙত বহুতো সংগঠন আছে, জাতীয় সংগঠন আছে, ৰাজনৈতিক সংগঠন আছে, সেইসকলকো মই ক'ব বিচাৰিছো তেওঁলোকেও আদৰণি জনাব লাগে বুলি ক'ব বিচাৰিছো। ইয়াতে কৈ মোৰ চমু বক্তব্য কৰা হৈছে। ইলেকশ্যন কমিশ্যনৰ কোনো পোৱা নাই, ইলেকশ্যন কমিশ্যনে কৰিছে। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে কোৱা ইলেকশ্যন কমিশ্যনে কৰিছে। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী CM কথা কৈ থাকিলে তাৰমানে পলিটিকেলি হৈছে কথা।